প্ৰথমতে ধুনীয়াকৈ মই ভাতখিনি খাই লওঁ ৰ'ব। এইটো হৈছে আমাৰ নদীৰে মাছ, সৰু মাছ, আৰু এওঁ মাছখিনি লৈ আহিলে। মই ভাবিলোঁ এই মাছখিনি আলু আৰু এবিধ শাকেৰে বনালোঁ, কিন্তু এই শাকবিধনো কি সেইটো সেয়া দেখুৱাৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ। আৰু যিহেতুকে খোৱা ভিডিঅ' প্ৰথমতে দেখুৱালে ভিডিঅ'বিলাক আপোনালোকে চায়ে, সেইকাৰণে ময়ো ভাবিলোঁ মই তেনেকুৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো দেখিছেনে, এইটো শাক আপোনালোকে চিনি পায় নিশ্চয়, এইটো পননুৱা বুলি কয়, নতুবা হাতীসুৰীয়া বুলিও কয়। এইটো অতি সহজলভ্য, ফুলৰ টাবত হয়ে প্ৰায় মানুহৰ ঘৰে ঘৰে, আৰু মোৰো এনেকৈ ফুলৰ টাবতে হৈছিল। তাৰ পৰা ধুনীয়াকৈ মই অকণমান শাক লৈ আহিলোঁ। আৰু ইয়াৰ এই ঠাৰিবিলাক যে দীঘল দীঘল থাকে, সেইকাৰণে ইয়াক হাতীসুৰীয়া বুলি কয়। এইখিনি ধুনীয়াকৈ বাছি কুচি ল'ব লাগে ফাৰ্ষ্টতে, আৰু এইটো অতি সহজতে হজম হয়। চাওকচোন, এইখিনি মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ, আৰু ইয়াৰে ঠাৰিবিলাক আৰু পাতবিলাক বহুতে কোমল, গতিকে এইটো বস্তু সহজতে হজম হয় আৰু একদম ভাপতে সিজি যায়। গতিকে এইটো সৰু ল'ৰা ছোৱালীৰ পৰা একদম বয়সস্থ মানুহলৈ, অসুখীয়া মানুহলৈ সকলোৱে খাব পাৰে, কিয়নো ই সহজতে হজম হয় আৰু পেটটো বহুত ঠাণ্ডা কৰি ৰাখে। এইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। এইখিনি শাক, এইখিনিতো আমাৰ দুটাৰ কাৰণে হৈয়ে যাব। এইখিনি পিঁয়াজ অকণমান সৰহকৈ লৈছোঁ, আৰু এইখিনি আদা নহৰুখিনি বটি লৈছোঁ, কেঁচা জলকীয়া, শুকান জলকীয়া, আৰু আলুখিনি বইল কৰা। আৰু ইয়াতে মাত্ৰ মই অকল জিৰাৰ গুড়াহে ইউজ কৰিম, মছলাৰ ভিতৰত বেলেগ মছলা একো ইউজ নকৰোঁ। তেল দি দিলোঁ, তেল পৰিমাণটো অকণমান কমাই দিছোঁ, কাৰণ ইমান বেছি দিব নালাগে, কম পৰিমাণে দিলে হ'ল। ইয়াতে এতিয়া দিছোঁ ফোৰণ, শুকান জলকীয়া, অকণমান ভাজি যোৱাৰ পিছত এতিয়া ইয়াতে দি দিম মই পিঁয়াজ। কেঁচা জলকীয়াও দি দিলোঁ। এতিয়া ইয়াতে শাকখিনি দিলোঁ। এই শাকখিনি অতি সহজতে ভাপতে মানে সিজি যায়। অকণমান যদি ঢাকনিখন দি দিয়ে, এবাৰ দাঙি দিয়াৰ লগে লগে মানে এইখিনি মই 5 মিনিটৰ কাৰণে ঢাকনি মাৰি দিম। এতিয়া মই অকণমান জিৰাৰ গুড়ি, আন্দাজ অনুসৰি, জোখ চোখ নাই আৰু আমাৰ ঘৰত আজি জিৰাৰ ডাঙৰ পেকেট নাই, গতিকে সৰু পেকেটে আনিছোঁ, নিজৰ আন্দাজ মতে দিছোঁ। আৰু এতিয়া দিম ইয়াতে পানী। শাকখিনি ধুনীয়াকৈ গলি গৈছে, শাকখিনি অকণমান ভাপতে সিজি যায়। এনেকৈ আপোনালোকে বনাই পেলাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভাবিছে এইখন আলুৰহে জোল, নহয়, শাকৰ এটা সোৱাদ আৰু গোন্ধ আছে। এই আঞ্জাখনত মানে সোৱাদ আৰু গন্ধটো ধুনীয়াকৈ মানে পায় আৰু। গতিকে আমাৰ আঞ্জাখন খাবলৈ ৰেডি হৈ গ'ল। গতিকে
এনেকৈ বনাব আৰু খাব। নদীৰ মাছ যিহেতুকে এতিয়া বহুত হৈছে, সৰু সৰু মাছ ওলাইছে,